নমস্কাৰ বন্ধু বান্ধৱীসকল, আজাহাৰ ডিম চেনেললৈ স্বাগতম জনাইছোঁ। আজি কম কেনেকৈ আপুনি চেক কৰিব পাৰিব আপোনাৰ বেংক একাউণ্ট আধাৰ কাৰ্ডৰ লগত লিংক আছেনে নাই। হয় বন্ধু বান্ধৱীসকল, অতি সহজতে আপুনি আপোনাৰ মোবাইলতে আপুনি নিজেই চেক কৰিব পাৰিব আপোনাৰ আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক আছেনে নাই। আপোনাৰ যিকোনো একাউণ্টেই হওক, যেনিবা আসাম গ্রামীণ বিকাশ বেংক, SBI বেংক, চেন্ট্ৰেল বেংক, এক্সিছ বেংক ইত্যাদি। বাছ আপুনি এই ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব লাগে, তেতিয়া আধাৰ কাৰ্ডত একাউণ্টটো আপোনাৰ লিংক আছে নে নাই আপুনি চাব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আজাহাৰ ডিম চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি লগত থকা বেল আইকনটো বজাই দিব, যেতিয়াই মই এনেকুৱা ধৰণৰ ভিডিঅ' লৈ আহোঁ আপোনাৰ তাত নটিফিকেশ্যন আহিছে। এতিয়া বলক মূল ভিডিঅ'টো লৈ। পোনপ্ৰথমে আপোনাৰ মোবাইলত থকা গুগল ক্ৰমটো ওলাই ল'ব। মই ওলাই লৈছোঁ। ইয়াৰ পিছত আপুনি ইয়াতে সাৰ্চ বাৰ আছে, সাৰ্চ বাৰত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত UIDAI বুলি সাৰ্চ কৰিব। সাৰ্চ কৰাৰ পিছত আপোনাৰ যেটো ফাৰ্ষ্টতে আহিছে হোম ইউনিক আইডেন্টিফিকেশ্যন অথৰিটি অফ ইণ্ডিয়া, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আৰু এটা ইণ্টাৰফেচ খোল খাব। এনেকুৱা ইণ্টাৰফেচ শ্ব' কৰিব। ইয়াৰ পিছত আপুনি ইয়াতে আপডেট আধাৰত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি চেক আধাৰ আপডেট ষ্টেটাছত ক্লিক কৰিব। সেই পেজটোত যাবলৈ হ'লে আপুনি ইয়াতে পিছত আকৌ ডেছবৰ্ডত ক্লিক কৰিব। ডেছবৰ্ডত ক্লিক কৰাৰ পিছত আপুনি লগইনত ক্লিক কৰিব। লগইনত ক্লিক কৰাৰ পিছত তাতে দিছে এণ্টাৰ আধাৰ নাম্বাৰ। এণ্টাৰ আধাৰ নাম্বাৰত আধাৰ নাম্বাৰটো আপোনাৰ দি দিব। মই আধাৰ নাম্বাৰটো দি দিছোঁ। ইয়াৰ পিছত আছে আপুনি কেপচাটো ফিল কৰি দিব। এটা আছে কেপচাটো ফিল কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াতে আছে আপোনাৰ লগইন উইথ OTP, ইয়াতে ক্লিক কৰিব। তাৰপিছত এণ্টাৰ OTP, ইয়াতে OTPটো আপুনি দি দিব। মই মোৰ OTPটো দি আছোঁ। মই ইয়াতে মোৰ OTPটো দি দিছোঁ। তাৰপিছত ইয়াতে আছে লগইনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত পেজটো অলপ লোড হ'ব। লোড হোৱাৰ পিছত আৰু এটা ইণ্টাৰফেচ খোল খাব। তাৰপিছত এনেকুৱা ইণ্টাৰফেচ শ্ব' কৰিব। তাৰপিছত আপুনি ইয়াতে বিচাৰি ওলাব লাগিব বেংক সিডিং ষ্টেটাছ। এইটো চাওক বেংক সিডিং ষ্টেটাছ, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপুনি ইয়াতে দেখুৱাই দিব আপোনাৰ কোনটো বেংকৰ লগত আধাৰ নাম্বাৰ লিংক আছে। ইয়াতে আধাৰ নাম্বাৰ দি দিছে, বেংকৰ নামটো দি দিছে, যিহেতু মোৰ এয়াৰটেল পেমেণ্ট বেংক হয় ইয়াতে দি দিছে, আৰু বেংক সিডিং ষ্টেটাছ এক্টিভ দেখাইছে। লাষ্ট আপডেট 10/8/2024 দেখাইছে। এনেকুৱা কৰি আপোনাৰ বেংকৰ লগত আধাৰ কাৰ্ড লিংক আছে নে আপুনি নিজে চাব পাৰিব। এইখিনি আছিল মোৰ ভিডিঅ'। থেংক ইউ so much.